हेलो गाइस আজি পুনৰ এটি নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু এতিয়া মৰ্নিং ব্ৰেকফাষ্ট কৰি মই আৰু তামান্না কি কৰিছা তুমি কোৱা মই খাম তুমি নোখোৱা দেখিলে আপোনালোকে বজাৰৰ পৰা কি আনা হৈছে আৰু এতিয়া বাকিখিনি ৰেডি কৰিব লাগিব এতিয়া যেহেতু দুপৰীয়া হ'ব আৰু ব্ৰেকফাষ্ট কৰিছোৱে এতিয়া লগতে লাঞ্চটো ৰেডি কৰিম আৰু ইয়া হাজবেণ্ডে লোকেল চিকেন আৰু মাছ আনিছে বলক আমি বনাও আৰু আপোনালোকে ভিডিওটো উপভোগ কৰক দেখিলে আপোনালোকে কি বনালো আৰু এয়া অকমান মাছত কণী উলাইছিলে আৰু তাকে অকমান ভাবিলো এনেকে পিয়াজ আৰু কেঁচা জলকীয়াৰে অকমান ফ্ৰাই কৰি লও এনেকে খাই চাবচোন খুব ভাল লাগে খাই কি কৰা তুমি কি খাইছা জেম দিবা তুমি 6 পাহৰি যোৱা 6 কিয় কোন কোৱা তুমি
ফ্ৰেণ্ডছ এতিয়া ভাত পানী খালোঁ আৰু এতিয়া খাই আজৰি হৈ এতিয়া ভাবিছোঁ অকণমান আম খাওঁ আৰু এয়া আম লৈছোঁ ধুই কেনেকৈ খোৱা তুমি খাবা বন্ধ কৰা যোৱা কেনেকুৱা লাগিছে কোৱা নাৰ্গিছ মিঠা Tengah minta. Wah.